Hello everyone, welcome to the channel. Assam Police SI পৰীক্ষা জানুৱাৰী 5 তাৰিখে অনুষ্ঠিত হ'বই। গতিকে সময় বেছি নাই। এবাৰ এডিআৰ পৰীক্ষাত যেটো প্যাটাৰ্নত কোৱেশ্চন আহিছে, ওয়াৰ্ল্ড জিওগ্ৰাফি, ওয়াৰ্ল্ড হিষ্ট্ৰী এনেকুৱা টপিকৰ পৰা যথেষ্ট কোৱেশ্চন অহা দেখা গৈছে। গতিকে এই ভিডিঅ'টোতো ওয়াৰ্ল্ড জিওগ্ৰাফি 50টাতকৈ বেছি এমসিকিউ লৈ আহিছো, যিখিনি আপোনালোকৰ এক্সামৰ বাবে বহুতখিনি হেল্প হ'ব। ওয়াৰ্ল্ড জিওগ্ৰাফি কোৱেশ্চন আহিলে এইখিনিৰ পৰা আহিব, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে 10 ডিগ্ৰী চেনেলে কোন দুটা দ্বীপপুঞ্জক পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। দ্বিতীয়টো কোৱেশ্চন হৈছে এৰি কেনেল যিয়ে এৰি হ্ৰদৰ সৈতে কোনখন নদী সংযোগ কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাডছন নদী। 3 নম্বৰটো কোৱেশ্চন হৈছে 10 ডিগ্ৰী চেনেল ক'ত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বংগোপসাগৰত। বংগোপসাগৰত 10 ডিগ্ৰী চেনেলটো অৱস্থিত। 4 নম্বৰ কোৱেশ্চনটো হৈছে 9 ডিগ্ৰী চেনেলে কাক ক'ৰ পৰা পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন 3 মিনিকয় দ্বীপক লক্ষদ্বীপৰ পৰা। 5 নম্বৰ কুৱেশ্যনটো হৈছে 8 ডিগ্ৰী চেনেলে কোন দুটা অঞ্চল পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মিনিকয় দ্বীপ আৰু মালদ্বীপ। 6 নম্বৰ কুৱেশ্যনটো হৈছে 6 ডিগ্ৰী চেনেলে কোন দুটা অঞ্চলক পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিকোবৰ আৰু সুমাত্ৰা। 7 নম্বৰ কুৱেশ্যনটো হৈছে এৰি কেনেল কোন দেশত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমেৰিকা। আমেৰিকাৰ নিউয়ৰ্কত এৰি কেনেল অৱস্থিত। 8 নম্বৰ কুৱেশ্যনটো হৈছে 11 ডিগ্ৰী চেনেলে কোন দুটা অঞ্চলক পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমিনি আৰু কান্নানুৰ। 9 নম্বৰ কুৱেশ্যনটো হৈছে ডাংকান চেনেলে কোন দুটা অঞ্চলক পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আন্দামান আৰু সৰু আন্দামান। আপোনালোকে এখন মেপত দেখিবলৈ পাইছে, এইখন হৈছে দক্ষিণ আন্দামান, এইখন হৈছে সৰু আন্দামান আৰু মাজতে এইটো ডাংকান চেনেল। 10 নম্বৰ কুৱেশ্যনটো হৈছে কোকো চেনেলে কোন দুটা অঞ্চলক পৃথক কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আন্দামান আৰু কোকো দ্বীপক। 11 নম্বৰ কুৱেশ্যনটো হৈছে পাক প্ৰণালীয়ে কোন দুটা জলাশয়ক সংযোগ কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাক উপসাগৰ আৰু বংগোপসাগৰ। আপোনালোকে এইটো মেপত দেখিবলৈ পাইছে, এইফালে হৈছে পাক উপসাগৰ আৰু এইফালে আছে বংগোপসাগৰ। 12 নম্বৰ কুৱেশ্যনটো হৈছে বাবুল এল মণ্ডপে কোন দুটা জলাশয়ক সংযোগ কৰিছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰঙা সাগৰ বা লোহিত সাগৰ আৰু এডেন উপসাগৰ। 13 নম্বৰ কুৱেশ্যনটো হৈছে কাছৰ উপসাগৰ কোন ভাৰতীয় ৰাজ্যৰ উপকূলত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুজৰাট। আপোনালোকে এখন মেপত দেখিবলৈ পাইছে, এইটো অঞ্চলে হৈছে গালফ অফ কাটছ। 14 নম্বৰ কুৱেশ্যনটো হৈছে কাটছৰ উপসাগৰ কোন সাগৰৰ প্ৰৱেশদ্বাৰ? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আৰৱ সাগৰ। 15 নম্বৰ কুৱেশ্যনটো হৈছে খাম্বাত উপসাগৰত কোন দুখন নদী গৈ পৰিছেগৈ? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নৰ্মদা আৰু তাপ্তি। 16 নম্বৰ কুৱেশ্যনটো হৈছে মান্নাৰ উপসাগৰ ক'ত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ দক্ষিণ পূব কোণ আৰু শ্ৰীলংকাৰ পশ্চিম পাৰৰ মাজত। পাৰ্চীয় উপসাগৰ ক'ত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন 1 ইৰাণ আৰু আৰৱ উপদ্বীপৰ মাজত। 18 নম্বৰ কুৱেশ্যনটো হৈছে এডেন উপসাগৰ ক'ত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইয়েমেন আৰু সোমালিয়াৰ মাজত। 19 নম্বৰ কুৱেশ্যনটো হৈছে ওমান উপসাগৰে কাক সংযোগ কৰে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আৰবীয় সাগৰ আৰু হৰমুজ খালক। 20 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰখন কি? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেক্সিকো উপসাগৰ। 21 নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ আমেৰিকাৰ আটাইতকৈ উচ্চ পৰ্বতটো কোনটো? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন 2 মাউণ্ট মেককিনলে। 22 নম্বৰ কুৱেশ্যনটো হ'ল
উত্তৰ আমেৰিকাৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাইচৰী নদী। 23 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চিহুৱাহুৱান মৰুভূমি। 24 নম্বৰ কুৱেশ্যনটো হৈছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ উচ্চ পৰ্বতটো কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাউণ্ট একুৱাগুৱা। 25 নম্বৰ কুৱেশ্যনটো হৈছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাজন নদী। 26 নম্বৰ কুৱেশ্যনটো হৈছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ উচ্চ জলপ্ৰপাতটো কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এঞ্জেল জলপ্ৰপাত। 27 নম্বৰ কুৱেশ্যনটো হৈছে এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আমেৰিকা। 28 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ হ্ৰদ টিটিকাকা ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পেৰু আৰু বলিভিয়া মেৰুত অৱস্থিত। 29 নম্বৰ কুৱেশ্যনটো হৈছে নাইগাৰা জলপ্ৰপাত ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এৰি হ্ৰদ আৰু অন্টেৰিঅ হ্ৰদৰ মাজত। 23 নম্বৰ কুৱেশ্যনটো হৈছে ভিক্টোৰিয়া জলপ্ৰপাত ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকাত ভিক্টোৰিয়া জলপ্ৰপাত অৱস্থিত। 31 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো কেনেলে ছুপিৰিয়ৰ হ্ৰদ আৰু হুৰণ হ্ৰদক সংযোগ কৰিছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছু কেনেলে ছুপিৰিয়ৰ হ্ৰদ আৰু হুৰণ হ্ৰদক সংযোগ কৰিছে। 32 নম্বৰ কুৱেশ্যনটো হৈছে গোটা কেনেলে কাক সংযোগ কৰিছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰ্নিন হ্ৰদৰ পৰা বাল্টিক সাগৰলৈকে। 33 নম্বৰ কুৱেশ্যনটো হ'ল গোটা কেনেলে কাৰ মাজত প্ৰবাহিত হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ষ্টকহোম আৰু গোটেনবাৰ্গৰ মাজত। গোটা কেনেল ক'ত আছে? ছুইডেনত আছে। 34 নম্বৰ কুৱেশ্যনটো হ'ল ছুৱেজ খালে কোন দুটাক সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লোহিত সাগৰ আৰু ভূমধ্য সাগৰ। 35 নম্বৰ কুৱেশ্যনটো হ'ল আফ্ৰিকা মহাদেশক এছিয়াৰ পৰা কোনটো কেনেলে পৃথক কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছুৱেজ কেনেল। 36 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো কেনেলে আটলাণ্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ মাজত সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পানামা কেনেল। 37 নম্বৰ কুৱেশ্যনটো হ'ল ভলগা ডন কেনেল কোন দেশত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। কিয়েল কেনেলে কোন দুটা সাগৰক সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে উত্তৰ সাগৰ আৰু বাল্টিক সাগৰ। 39 নম্বৰ কুৱেশ্যনটো হ'ল কিয়েল কেনেল ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জাৰ্মানীত কিয়েল কেনেলটো অৱস্থিত। 40 নম্বৰ কুৱেশ্যনটো হ'ল মানচেষ্টাৰ কেনেলে মানচেষ্টাৰক কোন চহৰৰ সৈতে সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লিভাৰপুল। 41 নম্বৰ কুৱেশ্যনটো হ'ল এলবাৰ্ট কেনেলে লিয়েজক কোন চহৰৰ সৈতে সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এণ্টৱাৰ্প। 42 নম্বৰ কুৱেশ্যনটো হ'ল অন্টেৰিঅ হ্ৰদক এৰি হ্ৰদৰ সৈতে কোনটো কেনেলে সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৱেলেন কেনেলে। 43 নম্বৰ কুৱেশ্যনটো হ'ল কোন দুটা গুৰুত্বপূৰ্ণ জলভাগে হৰমুজ দুৱাৰ সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাৰ্চিয়ান উপসাগৰ আৰু ওমানৰ উপসাগৰক। 44 নম্বৰ কুৱেশ্যনটো হ'ল গ্ৰেট হ্ৰদৰ অঞ্চলত নাইগাৰা জলপ্ৰপাতক আঁতৰাই কোনটো কেনেলে পৰিবহণৰ সুবিধা প্ৰদান কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৱেলেন কেনেল। ৱেলেন কেনেলে গ্ৰেট হ্ৰদৰ অঞ্চলত নাইগাৰা জলপ্ৰপাতক আঁতৰাই পৰিবহণৰ সুবিধা প্ৰদান কৰে। 45 নম্বৰ কুৱেশ্যনটো হ'ল আমষ্টাৰডাম ৰাইন কেনেল কোন দেশত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নেদাৰলেণ্ড। 46 নম্বৰ কুৱেশ্যনটো হ'ল হৰমুজ দুৱাৰ ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ওমান আৰু ইৰাণৰ মাজত। 47 নম্বৰ কুৱেশ্যনটো হ'ল বস্পৰাছ দুৱাৰ কোন দুখন সাগৰৰ মাজত গুৰুত্বপূৰ্ণ ব্যৱসায়িক জলপথ? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভূমধ্য সাগৰ আৰু ক'লা সাগৰ। 48 নম্বৰ কুৱেশ্যনটো হ'ল মালাক্কা দুৱাৰ
ভাৰত মহাসাগৰক কোন সাগৰৰ সৈতে সংযোগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দক্ষিণ চীন সাগৰৰ সৈতে। দ্য ষ্ট্ৰেইট অফ মালাক্কা ইজ লোকেটেড ইন দ্য টেৰিটৰিয়েল ৱাটাৰ্ছ অফ ইণ্ডোনেছিয়া, মালয়েছিয়া এণ্ড ছিংগাপুৰ। মালাক্কা ষ্ট্ৰেইটটো ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ছিংগাপুৰত আছে। 49 নম্বৰ কুৱেশ্যনটো হ'ল জিব্ৰাল্টাৰ দুৱাৰে কোন দুটা জলভাগক সংযোগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 আটলাণ্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰ। 50 নম্বৰ কুৱেশ্যনটো হ'ল জিব্ৰাল্টাৰ দুৱাৰে কোন দুখন দেশৰ মাজত এটা কৌশলগত সামুদ্ৰিক পথ হিচাপে কাম কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰোপ আৰু আফ্ৰিকা। 51 নম্বৰ কুৱেশ্যনটো হ'ল ইংলিছ চেনেলে কাক পৃথক কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 দক্ষিণ ইংলেণ্ডক উত্তৰ ফ্ৰান্সৰ পৰা। ইংলিছ চেনেলে কোন দুটা জলভাগক সংযোগ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে উত্তৰ সাগৰ আৰু আটলাণ্টিক মহাসাগৰক। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ যোনখিনি পৰৱৰ্তী কুৱেশ্যন আছে সেইখিনি নেক্সট ভিডিঅ' এটাত লৈ আহিম, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ থেংক ইউ।